ডিব্ৰুগড়ৰ এগৰাকী মহিলা চিকিৎসকৰ দেহত ধৰা পৰিছে কোভিডৰ আলফা আৰু ডেল্টা ভেৰিয়েণ্ট। দেশৰ ভিতৰত হয়তো প্ৰথমবাৰৰ বাবে এগৰাকী ৰোগীৰ দেহত ধৰা পৰিছে দুই প্ৰকাৰৰ এই ভেৰিয়েণ্ট। আলফা ভেৰিয়েণ্ট হৈছে ইউকে ভেৰিয়েণ্ট আৰু ডেল্টা ভেৰিয়েণ্ট হৈছে ভাৰতীয় ভেৰিয়েণ্ট। কোভিডে দেশৰ জনসাধাৰণক সন্ত্ৰস্ত কৰি ৰখাৰ মাজতে নিশ্চিতভাৱে এই খবৰে আৰু এই ঘটনাই উদ্বেগৰ সৃষ্টি কৰিছে জনসাধাৰণৰ মাজত। সেয়েহে আমাৰ সাংবাদিকে কথা পাতিছিল ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ চমুকৈ ICMRৰ নোডেল অফিচাৰ ডাক্তৰ বিশ্বজ্যোতি বৰকটকীৰ সৈতে ইয়াৰ ভয়াৱহতা সম্পৰ্কত। চাওক, এইটো ডেল্টা আৰু আলফা ভেৰিয়েণ্ট আমি যোনটো কওঁ কোভিডৰ, তাৰমানে আগতে ইউকে ভেৰিয়েণ্ট আৰু ইণ্ডিয়ান ভেৰিয়েণ্ট বুলি কোৱা হৈছিলে। তো অসমত মন কৰিব যে ফেব্ৰুৱাৰী মাৰ্চ মাহত আমি ইউকে ভেৰিয়েণ্ট ডিটেক্ট কৰি আছিলোঁ। তো সেইটো সময় তাৰপিছত ধৰক এপ্ৰিলৰ পিছত আমি ইণ্ডিয়ান ভেৰিয়েণ্ট ডিটেক্ট কৰিলোঁ। ইণ্ডিয়ান ভেৰিয়েণ্টটো এতিয়া ডেল্টা ভেৰিয়েণ্ট বুলি কোৱা হয়। তাৰ মাজত এটা ট্ৰেনজিশ্যন ফেজ আছে, যোনটো ফেজত ধৰক দুটা ভাইৰাছে একেলগে চাৰ্কুলেট কৰে। সেই ফেজটোত আপোনাৰ এজন মানুহৰ গাত দুটা ভাইৰাছ একেলগে থাকিব পাৰে। খালি এই বস্তুটো এটাই কথা হ'ল কি, এইটো ডিটেকশ্যন কৰোঁতে কষ্ট হয় বা পটককৈ ডিটেক্ট কৰিব নোৱাৰে। মহিলা চিকিৎসকজনৰ দুটা ষ্ট্ৰেইনে চাৰ্কুলেট হৈ আছে, তাৰমানে তেওঁ কামত কোভিডৰ কামত লাগি থাকোঁতেও ইনফেকশ্যন হৈ গ'ল আৰু ঘৰত থাকোঁতে স্বামী পাও লাগিব পাৰে। তো দুটা একেলগে চাৰ্কুলেশ্যন হ'ব পাৰে। এইটো আনকমন নহয়। খালি আমি ডিটেকশ্যনহে কৰিব, অলপ ডিটেকশ্যন কৰাটো দিগদাৰ হয়, কেলৈ এইটো ইনভেষ্টিগেট কৰিব লাগে। এইটো কোভিডৰ দুয়োটা ভেকচিন গ্ৰহণ কৰাৰ পিছতো মহিলা চিকিৎসকগৰাকী কেনেকৈ দুয়োটা ভেৰিয়েণ্টৰ দ্বাৰা আক্ৰান্ত হ'বলৈ পালে বুলি জানিব বিচৰাত চিকিৎসা বিজ্ঞানীগৰাকীয়ে জানিবলৈ দিয়ে এইদৰে। তেখেত এগৰাকী মহিলা চিকিৎসক, তেখেতৰ স্বামীও পজিটিভ আছিলে আৰু তেখেতৰ ইম্পৰ্টেণ্ট হ'ল কি দে ৱেৰ ভেকচিন ব্ৰেক থ্ৰু ইনফেকশ্যন। ভেকচিন ব্ৰেক থ্ৰু মানে ভেকচিন দুটা ড'জ লোৱাৰ পিছত তেওঁলোকৰ ইনফেকশ্যন হৈছিলে। কমপ্লিট ছেকেণ্ড ড'জৰ 14 দিনৰ পিছত, ধৰক তেওঁ ছেকেণ্ড ড'জৰ এমাহৰ পিছত ইনফেকশ্যনটো হৈছে। তো সেইটো আমি ভেকচিন ব্ৰেক থ্ৰু বুলি কওঁ। চ' আমি ভেকচিন ব্ৰেক থ্ৰু ইনফেকশ্যনবিলাক ইনভেষ্টিগেট কৰি আছোঁ, কাৰ কাৰ হৈছে, কেনেকুৱা হৈছে, চিমটম কি হৈছে। তো সেনেকুৱাতে আমি চেম্পল কালেক্ট কৰিছোঁ তেখেতৰ পৰা। এই বস্তুটো এতিয়া ইম্পৰ্টেঞ্চ আহিছে এটা কথাত কি, কেইদিনমানৰ আগতে যোৱা সপ্তাহত UK পৰা এটা ৰিপৰ্ট আহিলে যে ফৰ ফাৰ্ষ্ট টাইম ইন দ্য ৱৰ্ল্ড ডাবল ইনফেকশ্যন ইন এ বেলজিয়ান ওমেন হু 90 years old হু ডাইড অফ COVID-19। সেইটো হৈছিলে আলফা আৰু বিটা ভেৰিয়েণ্ট। আলফা মানে ইউকে ভেৰিয়েণ্ট, বিটা মানে চাউথ আফ্ৰিকান ভেৰিয়েণ্ট। সেই দুটা হৈ পেলাই তেখেতৰ মৃত্যু হৈছে বুলি। আমাৰ ইয়াত হৈছে আলফা আৰু ডেল্টা, তাৰমানে ইউকে ভেৰিয়েণ্ট আৰু ইণ্ডিয়ান ভেৰিয়েণ্টৰ হেৰি। আৰু এই বস্তু ইণ্ডিয়াৰ বেলেগ জেগাতো কিজানিবা ডিটেক্ট হ'ব বা তেওঁলোকে ৰিপৰ্ট কৰা নাই। এতিয়া এইটো ইম্পৰ্টেঞ্চটো আহিছে যে ইয়াৰ কিবা ক্লিনিকেল ছিগনিফিকেঞ্চ আছে নেকি, কিবা ভয় কৰিব লাগিব নেকি এইটো কাৰণে একো ভয় কৰিব নালাগে। যিহেতু এই ভাইৰাছটো আলফা ভেৰিয়েণ্ট হওক ডেল্টা ভেৰিয়েণ্ট হওক, তাহাঁতৰ মাজত গোটেই ভাইৰাছটো 99.9% ছেইমেই হয়। এই 15টা 20টা এমাইনো এচিড আৰু হেৰি চেঞ্জ হৈ যায়, ধৰক অলপ চেঞ্জ হৈছে। সেইটো কাৰণে আপোনাৰ ক্লিনিকেল ছিগনিফিকেঞ্চ একো নহয়। যদি কোনোবা এজনে ডেল্টা ইনফেকশ্যন যেনেকুৱা হৈছিলে সেই সেনেকুৱাই হ'ব। আৰু এটা হৈছে কি, যিহেতু ডেল্টা ভেৰিয়েণ্টৰ ট্ৰেন্সমিচিবিলিটি বেছি, তাৰমানে পটককৈ খুচৰিব পাৰে বা ৰেপ্লিকেশ্যনটো বেছি, সেইকাৰণে তেওঁ সেই বস্তুটো ডমিনেট হৈ যাব ডেল্টা ভেৰিয়েণ্ট। তাৰমানে সেই এপ্ৰিলৰ পিছৰ পৰা আমাৰ যোনটো ছেকেণ্ড ৱেভ হ'ল অসমত, ডেল্টা ভেৰিয়েণ্টে ছেকেণ্ড ৱেভ কৰিলে, লাহেকৈ ইউকে ভেৰিয়েণ্টটো ৰিপ্লেচ কৰি দিলে। তো এইটো একো চিন্তাৰ কথা নহয় আৰু পেনিক কৰাৰ কথা নহয়। এইটো থাকিব পাৰে, এইটো আনকমন নহয়। ধৰক দুজন মানুহৰ, এজনে বেলেগ এটা ষ্ট্ৰেইন আছিলে, ইজন বেলেগ। মই ধৰ আজি ইনফেকশ্যন হ'লোঁ এটা হেৰিৰ পৰা, আলফা ভেৰিয়েণ্টৰ পৰা হ'লোঁ, মই কালি যেতিয়ালৈকে মই ইমিউনিটিটো ডেভেলপ কৰিবলৈ 10-15 দিন লাগে, সেইখিনি সময়তে আপুনি আৰু এটা ইনফেকশ্যন এটা হ'ব পাৰে এই এসপ্তাহৰ ভিতৰতে। তেতিয়া সেই একেলগে দুটা ভাইৰাছে হেৰি কৰিব, মাল্টিপ্লাই কৰিব, আৰু যোনটো ডমিনেণ্ট হয় সি প্ৰিডমিনেণ্ট হৈ যাব, মানে যোনটো চাৰ্কুলেশ্যন। চ' সেইটো চিন্তাৰ একো কাৰণ নাই আৰু তাৰ এগেইনষ্টও ইমিউনিটি ভালকৈ ডেভেলপ হ'ব। শেহতীয়াভাৱে ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চৰ এক অধ্যয়নত প্ৰকাশ যে কোভিড ভেকচিন গ্ৰহণ কৰাৰ পিছতো প্ৰায় 86% ব্যক্তি ডেল্টা ভেৰিয়েণ্টৰ দ্বাৰা আক্ৰান্ত হৈছে। অধ্যয়নটোত অংশগ্ৰহণ কৰা 677গৰাকী কোভিড আক্ৰান্তৰ 71গৰাকীয়ে কোভেক্সিন আৰু 604গৰাকীয়ে কোভিচিল্ড ভেকচিন লোৱাৰ লগতে 2গৰাকীয়ে চাইনিজ চাইনোফাৰ্ম ভেকচিন গ্ৰহণ কৰিছিল। নিউজ ডেস্ক ৰিপৰ্ট, দেশৰ খবৰ, অসম।